নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। অন্য ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, য'ত এটা নতুন আপডেট, কিয়নো পেলেষ্টাইনৰ সমৰ্থনত ওলাই আহিছে বাংলাদেশৰ হাজাৰ হাজাৰ লোক। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, পেলেষ্টাইনৰ সপক্ষে ওলাই আহিছে বাংলাদেশৰ হাজাৰ হাজাৰ লোক। আকাশ বতাহ কঁপাই তুলিছে পেলেষ্টাইনৰ সমৰ্থনত। ইজৰাইল বিৰোধী শ্লোগানেৰে একত্ৰিত হল বাংলাদেশী। ঢাকাৰ ডাউনটাউনৰ বাইতুল মুকাৰৰাম মছজিদৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ বাংলাদেশী লোকে। পেলেষ্টাইনৰ সপক্ষে সকলো মুছলিমক এক কৰাৰ আহ্বান জনাইছে। পেলেষ্টাইনৰ সপক্ষে ওলাই আহিল বাংলাদেশৰ হাজাৰ হাজাৰ লোক। আকাশ বতাহ কঁপাই তুলিছে পেলেষ্টাইনৰ সমৰ্থনত। পুনৰবাৰ জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰটো, ইজৰাইল বিৰোধী শ্লোগানেৰে একত্ৰিত হল হাজাৰ হাজাৰ বাংলাদেশী লোক। ঢাকা ডাউনটাউন বাইতুল মুকাৰৰাম মছজিদৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। পেলেষ্টাইনৰ সমৰ্থনত ৰাজপথ কঁপাই তুলিছে বাংলাদেশ। ঢাকাৰ সকলো মুছলিমকে একত্ৰিত হোৱা আহ্বান জনাইছে বাংলাদেশীসকলে। ইজৰাইল বিৰোধী শ্লোগানেৰে একত্ৰিত হল বাংলাদেশী। আকাশ বতাহ কঁপাই তুলিছে পেলেষ্টাইনৰ সমৰ্থনত। পেলেষ্টাইনৰ সপক্ষে ওলাই আহিল বাংলাদেশৰ হাজাৰ হাজাৰ লোক। পেলেষ্টাইনৰ সপক্ষে সকলো মুছলিমক এক কৰাৰ আহ্বান। ঢাকাৰ ডাউনটাউন বাইতুল মুকাৰৰাম মছজিদৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ওলাই আহিছে।